রাম রাম হেন জানি প্রথমে লৈ বেকহাৰু সংগ কৰি বেকোৱান বিষয় ইয়ত অর্পিবে কসিতে উত্র মত প্রীতি করি বেকজ খুশিতে দরিদ্র করিব ভাবনা গুরু উপদেশ কৃষ্ণ। এতিয়া সেই গুৰুক চিনি লৈ তেওঁৰ শৰণাপন্ন হোৱাৰ অন্তত সেই গুৰুক আমি কি বুলি মানিব লাগিব বুলি কৈছে? সেইজনে মহান বুলি আমি চিন্তন কৰিব লাগিব, শৰণাপন্ন হ'ব লাগিব। আৰু তেনেকুৱা ধৰণৰ এটা ভাৱ ধাৰণা লৈ সেই মহান গুৰুৰ ওচৰত আমি ভাগৱত ধৰ্ম শিকিবৰ কাৰণে নিজৰ মনটো সন্তুলিত কৰিব লাগিব। যিটো মানুহৰ ভাগৱত ধৰ্মত ভগৱন্ত পুৰুষ তুষ্ট হয় বুলি কৈছে, আৰু সেই মহাভাগৱত ধৰ্ম সেইজন গুৰুৱে তেতিয়া কি কৰিব পাৰিব? নিজৰ ভকতক তেওঁ প্ৰদান কৰিব পাৰিব। আৰু তেতিয়াহে সেই গুৰুৰ পৰামৰ্শ অনুসৰি আমি কি কৰিব পাৰিম? ভাগৱতৰ জ্ঞান আহৰণ কৰি ভগৱন্তক চিনিব পাৰিম, আৰু সেই ভাগৱতৰ ধৰ্ম আমি আচৰণ কৰিব পাৰিম। আৰু তেনেকুৱাকে আগবাঢ়িলেহে আমাৰ কি হ'ব বুলি কৈছে? যে ভগৱন্ত পুৰুষে আমাৰ সদায় কাষতে থাকিব, আমি সদায় তেওঁক ওচৰতে পাবলৈ সক্ষম হ'ম। কাৰণ আমি সমস্তজনে নিশ্চয়কৈ জানো যে পৰমাত্মা ৰূপে পৰম পুৰুষ ভগৱন্ত সমস্ত জীৱদেহতে বাস কৰি আছে। কিন্তু সেই পৰমাত্মা ৰূপী পৰম পুৰুষ ভগৱন্তক চৈতন্য কৰিব পৰাটোহে হৈছে পৰম তত্ত্ব। কাৰণ সমস্ত জীৱদেহতে পৰমাত্মা ৰূপী পৰম পুৰুষ ভগৱন্তই স্থিত হৈ আছে, কিন্তু তেওঁ থাকে অচেতন অৱস্থা। তেওঁক আমি চৈতন্য কৰিব লাগিব। আমাৰ হৃদয়তে তেওঁ বাস কৰি আছে, সেইজনক আমি চৈতন্য কৰিব লাগিব। আৰু যি মুহূৰ্ততে পৰমাত্মাৰূপী পৰম পুৰুষ ভগৱন্তক আমি চৈতন্য কৰিব পাৰিম, সেই মুহূৰ্তৰ পৰাই আমাৰ ভকতিৰ পথত প্ৰথমটো খোজ আৰম্ভ হ'ব। আৰু সেই ভকতি পথত অগ্ৰসৰ হ'ব পাৰিলেহে আমি কি কৰিব পাৰিম? এই বৈষয়িক সংসাৰৰ তিনি তাপৰ পৰা আমি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব পাৰিম। সেইকাৰণে কৈছে, প্ৰথমে লৈবেক হেন জানি সাধু সংগ, কৰিবেক আন বিষয়ত আশা ভংগ। প্ৰথমতে আমাক কাৰ সংগ ল'ব দিছে? সাধু সংগ ল'ব দিছে। সংগ শব্দটো আমি প্ৰত্যেকে প্ৰতি মুহূৰ্ততে শুনি আহিছো। আমাৰ সকলোৰে সংগ আছে। লৰালিৰ সংগ আছে, যৌৱনৰ সংগ আছে, বৃদ্ধকালৰ সংগ আছে,
আৰু অনন্তকালৰ চিৰকালৰ কিছু সংগ থাকে। এতিয়া সেই সংগ আমি বাছনি কৰিব পাৰিব লাগিব। এতিয়া আমাক ভাগৱতে কৈছে যে কি সংগ ধাৰণ কৰিব লাগিব? সাধু সংগ। এতিয়া কোনবিলাক সাধু সংগ? কাক সাধু বুলি কয়? প্ৰথমতে আমি সেইটো কথাও ধাৰণা কৰিব পাৰিব লাগিব। এতিয়া সাধু সংগ ল'ব দিছে আমাৰ ভাগৱতে। কোনজন সাধু? সমস্তজনেইটো মনুষ্য, সকলোৰে একেই গুণ। এতিয়া আমি কাক সাধু বুলি ধৰিম? সকলোৱেতো বিষয়ৰ তাপত পৰি আছে, সকলো সংসাৰী লোক। এতিয়া সাধু সংগ ল'ব দিলে আমি কাক সাধু সংগ বুলি ধৰিম? সেইজনকে আমি সাধু সংগ বুলি ধৰিম যিজনে ঈশ্বৰৰ জ্ঞান লাভ কৰিছে, যিজনে ঈশ্বৰক চিনি পাইছে, যিজনে গুৰু ভজিছে, যিজনে গুৰুক চিনি লৈছে, যিজনে ভকতিৰ পথত অগ্ৰসৰ হৈছে, সেইজনে হৈছে সাধু। আৰু হেন সাধু সংগ আমি ধাৰণ কৰিব লাগিব। সেই সাধু সংগৰ আমি ওচৰ চাপিব লাগিব। আৰু সেই সাধু সংগৰ ওচৰ চাপিলে কি হ'ব? সেই সাধুসকলৰ লগত যেতিয়া আমি ঈশ্বৰৰ কথা পাতিম, যেতিয়া আমি ভকতিৰ কথা আলোচনা কৰিম, তেতিয়াহে লাহে 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 আমাৰ মনৰ পৰা এই বিষয়ৰ প্ৰতি যিটো আসক্তি, এই আসক্তিটো কমি আহিব। বিষয়ত আসক্তি বুলি ক'লে আমাৰ এটা ধাৰণা আছে যে সন্ন্যাসী হ'ব লাগিব, সন্ন্যাসী হ'লেহে বিষয়ত আসক্তি হ'ব। এনেকুৱা এটা ধাৰণা আমি পুহি ৰাখিছোঁ। আচলতে সংসাৰ ধৰ্মত আমি সকলোৱে সোমাইছোঁ। সেই ধৰ্ম পালন কৰাটো এটা ধৰ্মই, কিন্তু তাত আমি মজি থাকিব নালাগে। সেই মজি থকাটোৱে হৈছে আসক্তি। আৰু যিজনে মজি থকা নাই, সংসাৰৰ কৰ্মবিলাক ঈশ্বৰত সমৰ্পণ কৰি যিজনে কৰিছে, তেওঁৰে ভকতি সিজিব। অন্যথা আমি এই সংসাৰৰ কৰ্দমৰ মাজত সোমাই লুতুৰি পুতুৰি হৈ থাকিবলগীয়া হ'ব। কৃষ্ণ ৰাম সত্য শৌচ অহিংসা শিকিবে সমদম সুখ দুখ হৰিষ বিষাৰে হৈব সম। অভাগৱত শাস্ত্ৰক ৰিব অভিনন্দা আন শাস্ত্ৰ সমস্তকো নকৰিব নিন্দা। কৃষ্ণ এতিয়া সেই গুৰুৰ চৰণত শৰণ লৈ সাধু সংগৰ যেতিয়া আমি সংগ ল'ম, তাৰ পৰা আমি কি পাম? ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিম, ভকতিৰ তত্ত্ব লাভ কৰিব পাৰিম। আৰু আমাৰ সমস্ত কৰ্মবিলাক আমি ঈশ্বৰত অৰ্পণ কৰি যে কৰিব লাগিব, সেই জ্ঞানকণো আমি লাভ কৰিব পাৰিম। আমি বাৰম্বাৰ কৈ আহিছোঁ যে আমাৰ সাংসাৰিক কৰ্ম আমি কৰিবই লাগিব, কিন্তু সেই কৰ্মবিলাকক আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিব পাৰিব লাগিব, সমৰ্পিত হ'ব লাগিব। তেতিয়াহে কি হ'ব? সেই কৰ্মবিলাক ঈশ্বৰ কৰ্ম হৈ পৰিব। এতিয়া সেই সাধু সংগৰ পৰা আমি আৰু শিক্ষা পাম। কি পাম? ভকতৰ সংগৰ পৰা আমি আৰু শিক্ষা পাম। সেই শিক্ষাটোৱে হৈছে কি? উত্তমক প্ৰীতি কৰিব দিছে। যিজন আমাতকৈ উত্তম, তেওঁক প্ৰীতি কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, সন্মান কৰিব লাগিব, সমানজনত মৈত্ৰী কৰিব লাগিব, সমানজনৰ লগত আমি বন্ধুত্ব কৰিব লাগিব। আৰু যিজন দীন দৰিদ্ৰ দুখীয়া, সেইজনক আমি কি কৰিব লাগিব? তেওঁৰ প্ৰতি সদায় দয়াশীল হ'ব লাগিব, দয়াবান হ'ব লাগিব। আৰু গুৰুৰ পৰা আমি যিখিনি উপদেশ লাভ কৰিছোঁ বা কৰিম, এই সমস্তখিনি উপদেশ আমি শিৰোধাৰ্য কৰি পালন কৰিব লাগিব।
আৰু সত্য শৌচ অহিংসা এই সকলোবিলাক আমি শিকি বুজি লৈ তাক আচৰণ কৰিব পাৰিব লাগিব। এতিয়া সত্য বুলি কওঁতে সত্য মানেনো কি? প্ৰথমতে আমি জানিব লাগিব সত্য শব্দটো আমি সদায় ব্যৱহাৰ কৰি আহিছোঁ। সত্য কথাটো আমি সদায় কৈ আছোঁ যে সত্য সত্য। এই সত্য মানেনো কি? সত্য মানে হৈছে যাৰ পৰিৱৰ্তন নাই, যিটো অপৰিৱৰ্তনীয়, যিকোনো সময়ত, যিকোনো কালত, যিকোনো অৱস্থাত, যিকোনো পৰিৱেশত যাৰ পৰিৱৰ্তন নহয়, সেইটোৱে হৈছে সত্য। এতিয়া এই সংসাৰত কি আছে এনেকুৱা সত্য বস্তু যাক আমি সত্য বুলি ক'ব পাৰোঁ? এই সংসাৰত সত্য বুলি কোৱা কোনো এটা দ্ৰব্য নাই, কোনো এটা বস্তু নাই। সমস্তবিলাক অসত্য, মানে মিছা। আজি আছে, কালি নাই। আজি যিটো বস্তু আমাৰ চকুৰ সন্মুখত আছে, কালিলৈ সেই বস্তুটো আমি আমাৰ চকুৰ সন্মুখত নেদেখো। তাৰমানে কি? সি সত্য নহয়। এতিয়া সত্য কি তেতিয়াহ'লে? সত্য সেইটোৱে হৈছে কি? পৰম ব্ৰহ্ম, ঈশ্বৰ সত্য, পৰম ব্ৰহ্ম সত্য, যাৰ কেতিয়াও পৰিৱৰ্তন নাই, যাৰ কেতিয়াও সলনি নহয়। সেই সত্যক আমি জানিব লাগিব। তাৰপিছতে কৈছে শৌচ, আমি শৌচৰ নিয়মো আমি পালন কৰিব লাগিব। আমাৰ মানৱ শৰীৰত 9 দ্বাৰ আছে, 9খন দুৱাৰ আছে। এই 9 দুৱাৰ আমি সদায় পুৱা, দুপৰীয়া, গধূলি যি সময়তে নহওক আমি ইয়াক পৰিষ্কাৰ কৰি ৰাখিব লাগিব। লগতে এই শৌচৰ দ্বাৰা আৰু এটা কথা বুজাইছে, সেইটো হৈছে কি? আমাৰ অন্তৰৰ শুদ্ধতা। কেৱল আমাৰ শৰীৰ শুদ্ধ হ'লে নহ'ব, অন্তৰো শুদ্ধ হ'ব লাগিব। এতিয়া অন্তৰখন শুদ্ধ কৰিবলৈ যাওঁতে কিন্তু প্ৰথমতে আমি কি কৰিব লাগিব? শৰীৰটোক শুদ্ধ কৰিব লাগিব। শৰীৰৰ শৌচাচাৰখিনি আমি পালন কৰিব লাগিব। কাৰণ ভগৱন্ত পুৰুষে ক'ত বাস কৰিব? ক'ত চৈতন্য হ'ব? পবিত্ৰ এটুকুৰা ঠাইত তেওঁ চৈতন্য হ'ব। গতিকে তেওঁক চৈতন্য কৰিবলগীয়া হ'লে আমি প্ৰথমতে কি কৰিব লাগিব? তেৰাৰ বাসা আমাৰ শৰীৰটোক আমি প্ৰথমতে শুদ্ধ কৰিব লাগিব। শৌচাচাৰ নীতিবিলাক আমি পালন কৰিব লাগিব। আৰু শৰীৰটো যেতিয়া আমাৰ শুদ্ধ হ'ব, লাহে 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 কি হ'ব? আমাৰ অন্তৰাত্মা, আমাৰ মনো শুদ্ধ হৈ পৰিব। আৰু অহিংসা, কাকো হিংসা নকৰা, বিনা কাৰণত কাকো হিংসা নকৰা বা কাকো হিংসা নকৰা, এইটোৱে হৈছে অহিংসা। আমি এটা কথাত সদায় গুৰুত্ব দিব লাগিব, এইটোৱে হৈছে কি? আমাৰ দ্বাৰা যাতে কোনো জীৱই কষ্ট পাবলগীয়া নহয়। আমি যাতে কাৰো কষ্টৰ কাৰণ হ'ব নালাগে। আমাৰ কথাৰ দ্বাৰা, আমাৰ কামৰ দ্বাৰা যাতে কোনো এজনে অন্তৰত কষ্ট নাপায়, তাৰ প্ৰতি আমি সদায় সচেষ্ট হৈ থাকিব লাগিব। আৰু এই কথাখিনি আমি ক'ৰ পৰা শিকিম বুলি কৈছে? সাধু সংগ বা ভকতৰ সংগ ল'লেহে আমি এই কথাখিনি আমি শিকিব পাৰিম আৰু পালন কৰিব পাৰিম। কৃষ্ণ। ৰাম হৈবে সমাশীল দায়া কৰিবে অন্তৰ্যামী ৰূপে জানি চিৰানন্দ ৰূপে দেখি নেৰি বেচৰ ধৰ্ম
বিঠা বাক ৰাম পিন্ধিব বিচিত্ৰ চিৰ অবাকলি বসন যেহি মিলে তাহাতে সন্তোষ হৈব মন। কৃষ্ণ। এতিয়া আমি এই নীতি নিয়মবিলাক সদাচাৰবিলাক পালন কৰি যাব লাগিব। সত্য সহজ অহিংসা এই নীতিবিলাক আমি পালন কৰি যাব লাগিব। তেতিয়াহে আমি আমাৰ আত্মাৰ পৰমাত্মাৰ লগত বিলীন হোৱাৰ যিটো পথ, এই পথটো সুগম হৈ পৰিব। গতিকে এই ঈশ্বৰ তত্ত্ব বুজিবৰ নিমিত্তে আমি শাস্ত্ৰৰ কিছু তত্ত্বও জনা দৰকাৰ। আমাক সেইকাৰণে কৈছে যে ঈশ্বৰ তত্ত্ব চিনিবৰ নিমিত্তে ভকতসকলে ভাগৱতৰ পথ চাওক, ভাগৱত অধ্যয়ন কৰক আৰু ভাগৱতৰ ধৰ্ম আচৰণ কৰক। আমি ভাগৱত সদায় শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ, কিন্তু আমি আচৰণ কৰিবৰ যত্ন কৰা নাই বা নকৰোঁ। কিন্তু আমি কি কৰিব লাগিব? ভাগৱত ধৰ্ম আচৰণ কৰিব প্ৰয়াস কৰিব লাগিব যিমান দূৰ সম্ভৱ। ভাগৱতে যি কৈছে তাক যে আমি আখৰে আখৰে পালন কৰিব আজিয়েই পাৰিম তেনেকুৱা কোনো কথা নাই, কিন্তু আমাৰ দ্বাৰা এটা প্ৰয়াস, এটা যত্ন কিন্তু হ'ব লাগিব। আৰু এই প্ৰয়াস হ'লেহে, যত্ন হ'লেহে আমি লাহে লাহেকৈ এখোজ এখোজকে এই ভকতিৰ পথত অগ্ৰসৰ হ'ব পাৰিম। গতিকে সেইকাৰণে কৈছে আমি এই বৈষয়িক যিটো সুখ, এই সুখৰ পৰা আমাৰ মনটোক লাহে 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 আঁতৰাই আনিব লাগিব। অল্পতে সন্তুষ্ট হোৱা যিটো ভাৱ, এই অল্পতে সন্তুষ্ট হোৱা ভাৱটো আমাৰ মনত পুহি ৰাখিব লাগিব। কাৰণ সন্তুষ্টিৰ পৰাই শান্তি আহে আৰু শান্তিৰ পৰাই জগত সুখময় হয়। আমি বিষয়ী লোকসকল সদায় দুখী। আমি বিষয়ী লোকসকল, সাংসাৰিক লোকসকল সুখী কোনেও নহয়। প্ৰত্যেকে আমি দুখী, বিভিন্ন কাৰণত দুখী। সকলোৰে দুখৰ কাৰণ কিন্তু বেলেগ বেলেগ। কাৰোবাৰ ধন নোহোৱাৰ দুখ, কাৰোবাৰ সুন্দৰ নোহোৱাৰ দুখ, কাৰোবাৰ শক্তিহীনতাৰ দুখ, কাৰোবাৰ পুত্ৰহীনতাৰ দুখ, কাৰোবাৰ অংগহীনতাৰ দুখ। গতিকে বিভিন্নজনৰ বিভিন্ন দুখ। আমি কোনেও সুখী নহয়। ইয়াৰ মূল কাৰণ কি? আমি সন্তুষ্ট হ'বলৈ শিকা নাই। আমি সন্তুষ্ট হ'বলৈ শিকা নাই। আৰু সন্তুষ্ট হ'বলৈ নিশিকাৰ কাৰণে আমি অনবৰতে কেৱল দুখৰ উপৰি দুখ ভোগ কৰি আছো, পাই আছো। ধন ঘটিব নোৱাৰাৰ দুখ। আমাৰ লগৰে, মোৰ লগৰে কোনোবা এজনে লাখ লাখ টকা, কোটি কোটি টকা ইনকাম কৰিছে, গাড়ী লৈছে, ঘৰ বনাইছে, মাটি লৈছে, বাৰী লৈছে, আমি পাৰা নাই। সেইটো আমাৰ দুখ। আমি যিখিনি নিজে অৰ্জন কৰিছো, যি কেইটা টকা নিজে উপাৰ্জন কৰিব পাৰিছো, এই কেইটা টকাত সন্তুষ্ট হোৱাৰ যিটো মন, যিটো ধাৰণা, যিটো শকতি, এই সন্তুষ্ট হোৱাৰ শকতিটো আমাৰ নোহোৱাৰ কাৰণে তেওঁৰ উন্নতি দেখি আমি দুখী হৈ আছো। আমি এদিনত 100 টকা ইনকাম কৰিছো, 200 টকা ইনকাম কৰিছো বা 1000 টকা ইনকাম কৰিছো, সেইটোতেই সন্তুষ্ট হ'বলৈ শিকিব লাগিব যে ঈশ্বৰে এইখিনি আমাক দিছে আজিৰ কাৰণে,
এইখিনিয়ে আমাৰ কাৰণে আজিৰ দিনটোৰ কাৰণে যথেষ্ট পৰ্যাপ্ত বহুত এই ধাৰণাটো যদি আমি গ্ৰাহ্য কৰি সুদৃঢ় কৰি ল'ব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ মনত সন্তুষ্টি আহিব আৰু এই সন্তুষ্টি অহাৰ লগে লগে আমাৰ ঘৰখনত পৰিয়ালটোত এটা পৰিৱেশ সৃষ্টি হ'ব কি পৰিৱেশ শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু যেতিয়া শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব তেতিয়া কি হ'ব আমি লাহে লাহে সুখী হ'বলৈ আৰম্ভ কৰিম আৰু এনেধৰণেহে আমি সুখী হ'ব পাৰিম আমাক আৰু এটা বৰ ডাঙৰ কথা কৈছে ভাগৱত শাস্ত্ৰই যে যদিওবা কৃষ্ণত ভকতি কৰিবৰ কাৰণে ভাগৱত অধ্যয়ন কৰিব দিছে তথাপি কিন্তু অন্য শাস্ত্ৰকো আমাক নিন্দা কৰিবলৈ কোৱা নাই গতিকে সাৱধান হ'ব লাগিব আমি সমস্ত শাস্ত্ৰতে ব্ৰহ্মজ্ঞান আছে শব্দই ব্ৰহ্ম সকলো শাস্ত্ৰই ঈশ্বৰৰ কথাকে কৈছে কিন্তু ধৰণ বা প্ৰকাৰ বেলেগ হ'ব পাৰে গতিকে কোনো শাস্ত্ৰকে আমাক নিন্দা কৰিবলৈ দিয়া নাই আৰু লগতে আমাৰ আৰু এটা গুণ থাকিব লাগিব সেই গুণটো কি বুলি কৈছে ক্ষমাশীল হ'ব লাগিব ক্ষমা দান কৰিব পাৰিব লাগিব ক্ষমা হৈছে মহন্তৰ ভূষণ ক্ষমা হৈছে ভকতৰ ভূষণ অলংকাৰ গতিকে এই ক্ষমা গুণটো আমাৰ থাকিব লাগিব আৰু অন্তৰ্যামী ৰূপে ঈশ্বৰক চিনিব লাগিব সমস্ত জীৱদেহত সমস্ত ভূততে যে ঈশ্বৰ সৰ্বব্যাপ্ত হৈ আছে এই চিৰ সত্যটো আমি জানি ল'ব লাগিব বুজি ল'ব লাগিব তেতিয়াহে আমি এই নীতি নিয়মবিলাক পালন কৰি ঈশ্বৰক লাভৰ যিটো পথ এই পথত অগ্ৰসৰ হ'ব পাৰিম কৃষ্ণ অ ৰাম এৰিবে সদায় কাম ক্ৰোধ অহংকাৰ ত্ৰেবেশে এৰাইব হাত দুৰ্জয় মায়াৰ অ যদি দেখা দুষ্কৰ ই হ'ব মহাকৰ্ম অ শুনিও সুগম তেবে ভাগৱত ধৰ্ম হৰি কৌদ্দেশী কৰ্ম কৰিব প্ৰত্যেক আপুনিও পিন্ধি গন্ধ চন্দন যতেক জীৱা দে জীৱা শুনে যি কৰে ভোজন সমস্তে কৰিবে গোবিন্দতনি বেদন কৃষ্ণ এতিয়া পৰম তত্ত্বৰ কথাটো হৈছে কি আমাৰ হৃদয়ত যে পৰম প্ৰভু ভগৱন্তই বাস কৰি আছে এই পৰম সত্যটো আমি জানিব লাগিব বুজিব লাগিব আৰু আমাৰ যি স্বধৰ্ম এই জগতত জন্ম লোৱাৰ যিটো আমাৰ আচল কৰ্ম আচল ধৰ্ম এই ধৰ্মটোক পালন কৰিব লাগিব 84 নৰক ভুঞ্জাৰ পিছত মনুষ্য জন্ম লাভ কৰিব পাৰে বুলি কৈছে শাস্ত্ৰই আমাক গতিকে এই মনুষ্য জন্মটো লাভ কৰাৰ উদ্দেশ্য এটাই সেইটো হৈছে কি জীৱৰ মুকুতি সাধন এই জীৱন চক্ৰৰ পৰা যাতে জীৱসমূহে মুকুতি লাভ কৰিব পাৰে তাৰ কাৰণে মনুষ্যৰ জন্ম আমি লাভ কৰিছোঁ
সেই পৰম তত্ত্বটো আমি জানিব লাগিব আৰু এই মনুষ্য জন্ম লাভ কৰাৰ অন্তত যদি আমি পুনৰবাৰ সেই নিকৃষ্ট কৰ্মবিলাক আমি সাধন কৰোঁ তেতিয়াহ'লে পুনৰবাৰ আমি আৰু ক'ৰ যোনিত জন্মগ্ৰহণ কৰিবলগীয়া হ'ব তাৰ কোনো ধাৰণা আমি কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছে যে আমি চিনি পাব লাগিব পৰম ব্ৰহ্ম যে আমাৰ হৃদয়ত বাস কৰিছে আৰু আমাৰ স্বধৰ্ম আমি বুজিব লাগিব আৰু সেই সকলোবিলাক বুজি লৈ আমাৰ মনক আমি নিয়ন্ত্ৰণ কৰিব লাগিব আৰু সেই নিয়ন্ত্ৰণ কেনেদৰে হ'ব বুলি কৈছে ঈশ্বৰৰ ওচৰত আমি সমৰ্পিত ভাৱেৰে ঈশ্বৰ সেৱা কৰিব লাগিব, গুৰু সেৱা কৰিব লাগিব। তেতিয়াহে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ আমি সক্ষম হ'ম। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ যি ৰিপুবিলাক কাম, ক্ৰোধ, অহংকাৰ, লোভ এইবিলাকক নিয়ন্ত্ৰণ কৰাটোৱে হৈছে আমাৰ কাৰণে এটা মাৰাত্মক কথা। গুৰুজনে সেইকাৰণে লিখিছে কাম ক্ৰোধক কুত্তাৰ লগত তুলনা কৰিছে, কুকুৰৰ লগত তুলনা কৰিছে। যিদৰে এঘৰ মানুহৰ পদূলিয়েদি যদি আমি যাওঁ সেই গৃহস্থত যদি এটা কুকুৰ বন্ধা থাকে সি মানুহ এজন যোৱাৰ লগে লগে কিবা এটা যোৱাৰ লগে লগে খেদি আহে বা ভুকে। ঠিক তেনেদৰে আমাৰ কাম আৰু ক্ৰোধ এই দুয়োটাও সেই কুকুৰটোৰ দৰেই। সন্মুখত এটা লোভনীয় বস্তু পৰাৰ লগে লগে আমাৰ মনত কামনা বাসনাৰ জন্ম হয়। কোনোবা এটা বেয়া কথা এটা কৈ দিয়াৰ লগে লগে, টান কথা এটা কৈ দিয়াৰ লগে লগে, আমি ভাল নোপোৱা কথা এটা কৈ দিয়াৰ লগে লগে, কাম এটা কৰি দিয়াৰ লগে লগে আমাৰ মনত ক্ৰোধৰ জন্ম হয়, খঙৰ জন্ম হয়। গতিকে এই কাম ক্ৰোধক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। আৰু লগতে অহংকাৰ, যি 24 তত্ত্বৰ দ্বাৰা আমাৰ মনুষ্য দেহা গঠন হৈছে, এই মনুষ্য গঠনৰ, জীৱ গঠনৰ এটা উপাদান হৈছে অহংকাৰ, যিটো সদা সৰ্বদা আমাৰ লগত থাকে। এই অহংকাৰক আমি কিন্তু কেতিয়াও ত্যাগ কৰিব নোৱাৰো। এই অহংকাৰটোক আমি ৰূপান্তৰিত কৰিব লাগিব। আমি প্ৰত্যেকে অহংকাৰী। কাৰোবাৰ ধনৰ অহংকাৰ, কাৰোবাৰ ৰূপৰ অহংকাৰ, বিভিন্ন জনৰ বিভিন্ন ৰূপেৰে বিভিন্ন কথাত অহংকাৰ, জ্ঞানৰ অহংকাৰ, পাণ্ডিত্যৰ অহংকাৰ। গতিকে এই অহংকাৰটো আমি নাশ কৰিব কিন্তু নোৱাৰো, কিন্তু ইয়াক আমি ৰূপান্তৰ কৰিব লাগিব। ক'লৈ ৰূপান্তৰ কৰিব লাগিব? এই অহংকাৰটো আমি স্বাভিমানলৈ আনিব লাগিব। এই কৰ্মটো মই কৰিব পাৰোঁ, এইটো হৈছে আমাৰ অহংকাৰ। এইটো মোৰ আছে, এইটো কিন্তু আমাৰ অহংকাৰ। এই কথাষাৰক আমি ক'লৈ ৰূপান্তৰিত কৰিব লাগিব? স্বাভিমানলৈ। কেনেধৰণে? এই কামটো আমিও কৰিব পাৰোঁ, এই বস্তুটো আমাৰো আছে, আমাৰে নাই, তাৰমানে জগতৰ সকলোৰে আছে, আমাৰো আছে। গতিকে এই অহংকাৰটোক আমি স্বাভিমানলৈ আনিব লাগিব, কাৰণ আমি অহংকাৰ নাশ কৰিব নোৱাৰোঁ। ই আমাৰ 24 তত্ত্বৰ এটা তত্ত্ব। সেইকাৰণে কৈছে এই কাম ক্ৰোধ অহংকাৰক নাশ কৰিবৰ কাৰণে আমি এই ভাগৱত ধৰ্ম আচৰণ কৰিব লাগিব। এই ভাগৱত ধৰ্মৰ আচৰণৰ দ্বাৰাহে
আমি কি কৰিব পাৰিম বুলি কৈছে, এই দুষ্কৰ কৰ্মবিলাক সাধন হ'ব। আৰু সেইকাৰণে কৈছে ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম গুণগণ সদায় কৰিবি ধ্যান শ্ৰৱণ কীৰ্তন। সদায় কৰিব দিছে, আমাক সদায় সৰ্বদা কৰিব দিছে ঈশ্বৰৰ ধ্যান শ্ৰৱণ কীৰ্তন গুণানুকীৰ্তন। সদা সৰ্বদা কৰিলেহে আমি কি কৰিব পাৰিম, এই কাম ক্ৰোধ লোভ মোহৰ পৰা কিছু পৰিমাণে হ'লেও তাক আমি নিয়ন্ত্ৰণ ৰাখিব পাৰিম। কৃষ্ণ হৰা